বুধবাৰে পুৱা 10 মান বজাত বৰপথাৰ থানা এলেকাৰ খাকৰাজানত আৰক্ষীৰ বিশেষ নাকা তালাচীত ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখে গৈ থকা MN6L7152 নম্বৰৰ টাটা নেক্সন গাড়ীত তালাচী চলাই 18 পেকেটত মুঠ 36,000টা নীলা ৰঙৰ নিচাযুক্ত জাবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰপথাৰ আৰক্ষীয়ে। টেবলেটখিনি গাড়ীখনৰ এয়াৰ ফিল্টাৰত লুকাই আনিছিল সৰবৰাহকাৰীয়ে। টেবলেটখিনি সৰবৰাহৰ লগত জড়িত গাড়ীখনৰ চালক মণিপুৰ থৌবাল জিলাৰ আব্দুল লতিফক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বিশেষ নাকা অভিযানটোত বৰপথাৰ থানাৰ OC, থানা ষ্টাফ, 20 BNCRPFৰ সহযোগত চলিছিল। উদ্ধাৰ হোৱা নিচাযুক্ত টেবলেটখিনি নিৰপেক্ষ সাক্ষীগণ চৰকাৰী বিষয়াসকলৰ উপস্থিতিত জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱা 10 মান বজাত বৰপথাৰ থানা এলেকাৰ খাকৰাজানত আৰক্ষীৰ বিশেষ নাকা তালাচীত ডিমাপুৰৰ পৰা গোলাঘাট অভিমুখে গৈ থকা MN6L7152 নম্বৰৰ টাটা নেক্সন গাড়ীত তালাচী চলাই 18 পেকেটত মুঠ 36,000টা নীলা ৰঙৰ নিচাযুক্ত জাবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰপথাৰ আৰক্ষীয়ে। টেবলেটখিনি গাড়ীখনৰ এয়াৰ ফিল্টাৰত লুকাই আনিছিল সৰবৰাহকাৰীয়ে। টেবলেটখিনি সৰবৰাহৰ লগত জড়িত গাড়ীখনৰ চালক মণিপুৰ থৌবাল জিলাৰ আব্দুল লতিফক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বিশেষ নাকা অভিযানটোত বৰপথাৰ থানাৰ OC, থানা ষ্টাফ, 20 BNCRPFৰ সহযোগত চলিছিল। উদ্ধাৰ হোৱা নিচাযুক্ত টেবলেটখিনি নিৰপেক্ষ সাক্ষীগণ চৰকাৰী বিষয়াসকলৰ উপস্থিতিত জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। News Desk Report, Assam Times Post.